বাই ইলেকশ্যনো আমি জিকিছোঁ, লোকসভা ইলেকশ্যনো আমি জিকিছোঁ। গতিকে এনেকুৱা কাৰো কোনো গড় নহয়। কিন্তু BPF জিকিলেও মোৰ আপত্তি নাই, UPPL জিকিলেও মোৰ আপত্তি নাই, কাৰণ আমি কাৰো এগেইনষ্টত নহয়। তথাপিতো ভাল, খালি BTRত শান্তি থাকিব লাগে, কামবিলাক হ'ব লাগে। BCDCত থাকিব নালাগে, কিন্তু তেওঁলোকে সিদ্ধান্ত ল'ব। মইতো ইয়াত জোৰ কৰিব নোৱাৰোঁ। যি সিদ্ধান্ত হ'ব কোকৰাঝাৰত হ'ব। যদি বিজেপিৰ চৰকাৰ হয় নাথাকে, বেলেগৰ চৰকাৰ হ'লে তেওঁলোকক আপোনালোকে সুধিব লাগিব, তেওঁলোকৰ হৈ মই উত্তৰটো কেনেকৈ দিম। হাগ্ৰামা মহিলাৰীয়ে কৈছে BPF প্ৰথম, বিজেপি দ্বিতীয়, UPPL তৃতীয় হ'ব। আপোনাৰ সমীকৰণ? মই এতিয়ালৈকে সমীকৰণ লগোৱা নাই, কাৰণ মই BTRত যোন থাকে তেওঁলোকে সমীকৰণ লগাব পাৰে। মইতো গুৱাহাটীত থাকোঁ, গতিকে সমীকৰণ মই কেনেকৈ লগাব পাৰিম? আপুনি সন্তুষ্ট নে ৰাইজৰ ইমান ৰাইজৰ বহুত? মইতো আগে পিছেও BTRত আহোঁ। UPPL বা BPFৰ লগত জইণ্ট মিটিং পাতিলে ইমান মানুহ হয়, কিন্তু বিজেপিৰ অকলা মিটিঙততো ইমান মানুহ নহয়। গতিকে আগে পিছে UPPLৰো ফ্লেগ থাকে, বিজেপিও থাকে, BPFও থাকে, বিজেপিও থাকে। তেতিয়াতো গম নাপায়, কিন্তু এতিয়াতো এই মানুহখিনি বিজেপিৰ মিটিঙতে আহিছে। 36 সমষ্টিত মোৰ কেম্পেইন হৈ গ'ল। কোকৰাঝাৰত, চালাকাটি আৰু পৰ্বতঝৰ, গোসাইগাঁও আৰু দেৱৰগাঁৱততো আমি কৰাই নাই। গতিকে 4টা ছিট মাইনাছ কৰিলে 36 জেগাত মোৰ মিটিং হৈ গ'ল। গতিকে এতিয়া আমাৰ এটা ধাৰণা হৈ গ'ল যে কোনটো সমষ্টিত আমি ইলেকশ্যন উঠিব লাগে, ক'ত নালাগে। এতিয়া আমি আলোচনা কৰিম আৰু যিমান সোনকালে পাৰোঁ আমি আমাৰ যিটো পলিচি হ'ব সেইটো আমি প্ৰস্তুত কৰিম। আমি এনেইতো যিমানটা জেগাত গৈছোঁ, এইবাৰ বিজেপিৰ পজিশ্যন চবতে ভাল, কিন্তু তথাপিতো আমি চাই চিতি ইলেকশ্যন খেলিম। য'ত আমাৰ একেবাৰে চান্স নাই তাততো খেলি লাভ নাই, কিন্তু যিমান পাৰোঁ আমি চিটত ইলেকশ্যন খেলিম। 5টা বছৰ আপোনালোকে মিত্ৰজোঁটৰ চৰকাৰ আছিল, হয়, তাতো VCDC আছিল। 5 বছৰ শেষ হোৱাৰ পিছত VCDC দুৰ্নীতি VCDC বোলা বস্তুটো ঠিক নহয়। অসমততো নাই VCDC। এই কথাটো চলি আছিল, ইমান দিন চলি আছিলে, কিন্তু ক'ৰবাততো শেষ হ'ব লাগিব, নহ'লে তেতিয়া আপোনালোকে দেখিছে পাব্লিক কিমান অপ'জ কৰি আছে। গতিকে যিটো চলি আছিল বুলিতো চলি থাকিব নোৱাৰে, ক'ৰবাততো চেঞ্জ হ'ব লাগিব। বেয়া যিয়ে নহওক কিয়, চলি আছিল, প্ৰথমতে ভাল বুলি চলিছিলে, ভাল নহ'ল, বেয়া বুলি হ'ল, তাক বন্ধ কৰিব লাগিব। কথাখিনি প্ৰেছত নকৈ য'ত আইনত য'ত ক'ব লাগে তাতে ক'লে হ'ল। মই কাৰো এগেইনষ্টত টিভিৰ জৰিয়তে কথা নাপাতো, এইটো ঠিক কথা নহয়। আৰু কাৰোবাক মাৰ্ডাৰ কৰা বুলি কোৱাটো বহুত ডাঙৰ কথা। এনে ক'লে মোৰ ওপৰত ক্ৰিমিনেল ডিফামেশ্যনো লাগিব পাৰে, এইটো বহুত ডাঙৰ কথা। গতিকে কোনো কথা প্ৰমাণ নোহোৱাকৈ আমি ক'তো ক'ব নালাগে, আৰু যদি প্ৰমাণ আছে SP ক দি দিব লাগে, হ'ব।